हेलो फ्रेंड्स स्वागतम आपलोक और এটা নতুন ভিডিও লৈ फ्रेंड्स আপোনালোকে নিশ্চয় গম পাইছে যে এসএসসিৰ ফালৰ পৰা প্ৰায় বহুকেইটা বিভাগত 20000ৰো অধিক পদ মুকলি কৰি দিয়া হৈছে আৰু তাৰে এটা ভাগ হৈছে আপোনালোকৰ SSC CHSL তো এইটো পোষ্টত আবেদন কৰাৰ বাবে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা 12 পাস কৰিলে হৈ যাব আৰু যেহেতু ৰিজাৰ্ভ ক্যাটাগৰী আৰু ফিমেল ক্যান্ডিডেট সকলে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে কেৱল মেল আনৰিজাৰ্ভ ক্যাটাগৰী ক্যান্ডিডেট সকলেহে 100 रुपीस এটা পেমেন্ট কৰিব লাগে তো আপোনালোকে এক্সাম দিয়ে নিদিয়ে এটো পিছৰ কথা আপোনালোকে এপ্লাই নকৰাকে নাথাকিব তো আজিৰ এই ভিডিওটোত এইটো পোষ্টৰ অনলাইন আবেদনৰ সম্পূৰ্ণ প্ৰসেছ মই আপোনালোকক দেখুৱাম তো আপোনালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিওবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব তো এসএসসিৰ যিকোনো পোষ্টৰ বাবে এপ্লাই কৰাৰ বাবে আপোনালোকে মাই এসএসসি এই এপটো আপোনালোকৰ মোবাইলত ইনষ্টল কৰি ল'ব লগতে আধাৰ ফেচ আৰডি এই এপ্লিকেশনটো আপোনালোকে আপোনালোকৰ মোবাইলত ইনষ্টল কৰি ল'ব তাৰ পিছত আপোনালোকে মাই এসএসসি এই এপটো ওপেন কৰি ল'ব তাৰ পিছত তলত দিয়া ৰেজিষ্টাৰ নাও অপচনত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি ল'ব মই অলৰেডি ৰেজিষ্ট্ৰেচন কৰি থৈছো তো মই জাস্ট লগইন হে কৰিম লগইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব তাৰ পিছত আপোনালোকে সিম্পলি এপ্লাই অপচনটোত ক্লিক কৰি দিব তাৰ পিছত কম্বাইন হায়াৰ সেকেন্ডাৰী লেভেল এক্সামিনেশনৰ তলত যেটো এপ্লাই অপচন আছে তাত ক্লিক কৰি দিব তাৰ পিছত ইয়াতো আপোনালোকে কম্বাইন হায়াৰ সেকেন্ডাৰী লেভেল এক্সামিনেশনৰ তলত থকা এপ্লাই অপচনটোত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে তলফালে স্ক্ৰল কৰি ফিল ফৰ্ম অপচনটোত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেচন প্ৰসেছত দিয়া সম্পূৰ্ণ ডিটেইলছখিনি অটোমেটিক আহি যাব তো আপোনালোকে জাস্ট সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব তাৰ পিছত ওকে অপচনত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ হাইয়েষ্ট এডুকেশনাল কোৱালিফিকেশনটো ফিল কৰি ল'ব তাৰ পিছত ইয়াত আপোনালোকে পাছিং ষ্টেটাস তাৰ পিছত পাছিং ইয়েৰ তাৰ পিছত আপোনালোকৰ কোনখন বৰ্ডৰ পৰা পাছ কৰিছে সেইটো ফিল কৰিব তাৰ পিছত আপোনালোকে আপোনালোকৰ ৰোল নম্বৰটো মই দেখুৱা ধৰণে শুদ্ধকৈ ফিল কৰিব তাৰ পিছত তলত আপোনালোকে আপোনালোকৰ পাৰ্চেন্টেজ বা সিজিপিএ যিকোনো এটা ফিল কৰিব লাগিব তাৰ পিছত আপোনালোকে তলত দিয়া সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে এক্স সাৰ্ভিসমেন হয় নে নহয় তাৰ পিছত আপুনি এজ ৰিলেক্সেশন বিচাৰিছে নেকি তাৰ পিছত আপুনি আপোনাৰ পাৰ্সোনেল ইনফৰমেশন জব অপৰচুনিটিছৰ কাৰণে এভেইলেবল কৰিব বিচাৰে নেকি হেতু খুদিছে তো এইখিনি অপচন আপোনালোকে আপোনালোকৰ নিজৰ মতে সিলেক্ট কৰি নেক্সটত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ এক্সাম চেণ্টাৰৰ প্ৰিফাৰেন্সখিনি দিব লাগিব তো ইয়াত আপোনালোকে যিকোনো তিনটা প্ৰিফাৰেন্স দিব পাৰিব তো মই ইয়াত প্ৰথমতে দিছো গুৱাহাটী তাৰ পিছত দিছো যোৰহাট তাৰ পিছত দিছো ডিব্ৰুগড় তাৰ পিছত ইয়াত আপোনালোকে সিবিটিৰ মিডিয়াম তাৰ পিছত আপোনালোকৰ টাইপিং টেষ্টৰ মিডিয়ামটো সিলেক্ট কৰিব লাগিব তো মই ইয়াত প্ৰথমটো সিলেক্ট কৰিছো আসামিজ আৰু টাইপিং টেষ্টটো সিলেক্ট কৰিছো ইংলিশত তাৰ পিছত ইয়াত আপোনালোকে কেৱল দুটা অপচন সিলেক্ট কৰিব লাগিব প্ৰথমটোত খুদিছে যে আপোনালোকৰ কিবা ফিজিক্যাল লিমিটেশন আছে নেকি আৰু দ্বিতীয়টো খুদিছে যে আপোনালোকে ক্লাস 12ত সায়েন্স ষ্ট্ৰীমৰ পৰা ম্যাথমেটিক্স লৈ পাস কৰিছে নেকি তো এই দুইটা অপচন আপোনালোকে আপোনালোকৰ নিজৰ মতে সিলেক্ট কৰি 7 নেক্সটত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ আধাৰ ফেচ ভেৰিফিকেশন কৰিব লাগিব তো তাৰ বাবে আপোনালোকৰ মোবাইলত আধাৰ ফেচ আৰডি এই এপ্লিকেশনটো ইনষ্টল থাকিব লাগিব তাৰ পিছত আপোনালোকে টিক মাৰ্কটো লগাই আধাৰ ফেচ অথেন্টিকেশনত ক্লিক কৰি দিব তাৰ পিছত অলপ সময় লোডিং লোৱাৰ পিছত আপোনালোকে আপোনালোকৰ ফেচ আইডিটো দি দিব এই গ্ৰীন সাৰ্কেলটো আহাৰ পিছত আপোনালোকে আপোনালোকৰ চকুজোৰ ব্লিংক কৰি দিব তাৰ পিছত আপোনালোকে 7 নেক্সটত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ লাইভ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব লাইভ ফটো ক্যাপচাৰ কৰাৰ সময়ত আপোনালোকৰ বেকগ্ৰাউণ্ডটো ব্ৰাইট হ'ব লাগিব অৰ্থাৎ আপোনালোকৰ ফেচটো ভালদৰে দেখা পাব লাগিব লাইভ ফটো ক্যাপচাৰ কৰাৰ বাবে আপোনালোকে লাইভ ফটো ক্যাপচাৰ অপচনটোত ক্লিক কৰি দিব আৰু যি পাৰমিশন বিচাৰে আপোনালোকে হেতু দি দিব তাৰ পিছত ধুনিয়াকৈ আপোনালোকে ফটোটো ক্যাপচাৰ কৰি ল'ব ফটো ক্যাপচাৰ কৰাৰ পিছত এনেদৰে সাকসেসফুল অপচন আহি যাব তাৰ পিছত আপোনালোকে ওকে ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ সিগনেচাৰটো আপলোড কৰিব লাগিব সিগনেচাৰ আপলোড কৰোতে আপোনালোকৰ সিগনেচাৰৰ ফাইলটো 20 কেবিৰ ভিতৰত হ'ব লাগিব আৰু জেপিজি বা জেপিইজি ফৰমেটত হ'ব লাগিব তদুপৰি ফটোখনৰ হাইট আৰু ওয়াইড ইয়াত দিয়া মতে হ'ব লাগিব তো মই অলৰেডি সিগনেচাৰটো বনাই থৈছো তো মই আপলোড কৰি দিলো লাইভ ফটো আৰু সিগনেচাৰ আপলোড কৰাৰ পিছত আপোনালোকে সিম্পলি 7 নেক্সটত ক্লিক কৰি দিব তাৰ পিছত যদি আপোনালোক ৰিজাৰ্ভ ক্যাটাগৰীৰ ক্যান্ডিডেট হয় তেন্তে আপোনালোকৰ সন্মুখত কোনো ধৰণৰ পেমেন্ট গেটৱে নাহে আৰু যদি আপোনালোক আনৰিজাৰ্ভ ক্যাটাগৰীৰ ক্যান্ডিডেট হয় তেন্তে আপোনালোকে পেমেন্ট কৰিব লাগিব তাৰ পিছতহে আপোনালোকৰ সন্মুখত এনে ধৰণৰ ৰিভিউৰ অপচন আহিব তাৰ পিছত ইয়াত আপোনালোকে গোটেইখিনি ডিটেইলছ এবাৰ শুদ্ধকৈ চাই লৈ তলত দিয়া ক্যাপচাৰটো ফিল কৰি ফাইনেল সাবমিট কৰি দিব ফাইনেল সাবমিট কৰাৰ লগে লগে আপোনালোকৰ অনলাইন এপ্লাইৰ কাম সম্পূৰ্ণ হৈ যাব এতিয়া মই আপোনালোকক দেখুৱাম যে আপোনালোকে অনলাইন এপ্লাই কৰা এই প্ৰিন্ট আউটটো কেনেদৰে পাব তো ইয়াৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু তাত সাৰ্চ কৰিব ssc.gov.in তাৰ পিছত আপোনালোকে ssc.gov.in ৰ এই ৱেবছাইটটোত আহি তাত লগইন কৰি ল'ব লগইন হোৱাৰ পিছত আপোনালোকে তলত দিয়া মাই এপ্লিকেশন অপচনটোত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে CHSL ৰ তলত দিয়া এপ্লিকেশন ডিটেইলছ অপচনটোত ক্লিক কৰি দিব তাৰ পিছত ইয়াত দিয়া সিলেক্ট ইয়াৰ অপচনটোত ইয়াৰটো সিলেক্ট কৰি ল'ব তাৰ পিছত তলত দিয়া কম্বাইন হায়াৰ সেকেন্ডাৰী লেভেল এৰো অপচনটোত ক্লিক কৰি দিব তাৰ পিছত ইয়াতে আপোনালোকে তলত প্ৰিন্টৰ অপচন দেখা পাব তো আপোনালোকে প্ৰিন্টত ক্লিক কৰি দিব
প্ৰিণ্টৰ অপশ্যন ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকৰ সন্মুখত ওলাই পৰিব। তো এইখন আপোনালোকে PDF হিচাপে ছেভ কৰিব পাৰে বা স্ক্ৰীনশ্বট মাৰিও থ'ব পাৰে। তো ফ্ৰেণ্ডছ, এইটোৱে আছিল CHSLৰ অনলাইন এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ। তো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আগলৈ এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি কিবা জানিবলগীয়া আছে, বুজিবলগীয়া আছে তেন্তে তলত নিশ্চয় কমেণ্ট কৰিব।